নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভালেই। মোৰো গাটো সিমান ঠিক নাছিলে, ভালেই। আজি মানে আমি বিহু কৰা খানা খাবলৈ আহিছোঁ। বিহু কৰাটো দেখাব নাপালোৱে, মোবাইলটো বেয়া হোৱাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। বহুত দিনৰ পাছত আজি ভিডিঅ' বনাম বুলি আহিছোঁ। আজি মানে আমি বিহু খানা খাইছোঁ। বিহু খানা খোৱা অকণমান দেখাম আপোনালোকক, চাই থাকিব আপোনালোকে, ৰ'ব। এইফালে আমাৰ নাচনীসকলে কৈ আছে, আলু গুচাইছে, এইবোৰ শাক পাচলি কাটি আছে। আপোনালোকে মৰ্টন খাইছে নেকি? মৰ্টন খাইছে, দিয়া। কি কি কাটিছা দেখাই দিয়া আকৌ। জলকীয়া, আদা, নহৰু, বিলাহী, আৰু এইফালে দেখাই আছোঁ। এইফালে ব্ৰইলাৰ গুচাইছে। কৈ দিয়া আকৌ, বিহুততো ভিডিঅ' দিব নোৱাৰিলোৱেই। শেহতীয়াকৈ হ'লেও খানা খোৱাটোকে দেখাই দিছোঁ আৰু ৰাইজসকলক। ঘৰৰ গৃহস্থনী নাচনী। আৰু সেইফালে ব্ৰইলাৰ দেখিলে, এইফালে মাছ আছে। তাৰপৰা ইয়াত মোক কৰিব দিছে, মাছ ফ্ৰাই কৰিব দিছে। আৰু এগৰাকী আছে, দেখাম কি কৰিছে কাম। এইফালে চাওক, এইফালে আমাৰ বাইদেউ লগাইছে গান বক্সত। বিহু দিয়া, বিহু। মাছ ফ্ৰাই কৰিবৰ কাৰণে তেল দি আছে। মাক জীয়েকে মনে মনে ইয়াত নাচি আছে। জুই জ্বলোৱা, জুই জ্বলোৱা, জুই নাই জ্বলা নি? খৰি দি দিয়া। কেৰাহী গৰম, তেল গৰম হৈ গ'ল, মাছ দি দিয়া। মজা আছে কৰা, মজা আছে। আমি এতিয়া গুচাই আছো ব্ৰইলাৰ পাখি। চবফালে ব্যস্ত মানুহবোৰ। নাচনী চব অহাই নাই, আহিব, দেখাম আপোনালোকক। আমাৰ ৰান্ধনীয়ে ভাত বনাবলৈ, মাছ ফ্ৰাই কৰিবলৈ এৰিলে, নাচিবলৈ লাগিছে। নাচি থাকিলে ভাত কি হ'ব এইফালে? এতিয়া আমাৰ কাটোৱাল আৰম্ভ হৈ গৈছে। ভালকৈ কাটিবা দেই, ডাঙৰ ডাঙৰ কৰিবা, ধুনীয়াকৈ কাটা। আমাৰ ইয়াত আৰু মতা মানুহ নাই আৰু, মাইকী মানুহে কৰিব লাগিব আৰু। ঘৰলৈ আহিছিলোঁ এতিয়া। ঘৰৰ পৰা পোৱালিটো স্কুলৰ পৰা আহিলে। স্কুলৰ পৰা আহি সি অকলে অকলে আছে কাৰণে তাকো লৈ যাওঁ। বাপেক নায়েই, দেউতাক গৈছে ফুৰিবৰ কাৰণে। এজনীয়ে কৈছে কি, মই বোলে আজিকালি ষ্টাইল লগাওঁ। এনেই কৈছোং তাকে, মই যে ষ্টাইল কৰিবলৈ আজিকালি বিৰাট বেয়া পাওঁ। ষ্টাইল বুলি ক'লে যে একদম কৈছোঁ নহয়, মোৰ শুনিব মন যায় ষ্টাইলৰ কথা। কাজল যে মই একেবাৰে নলগাওঁ আকৌ, মানুহে বেয়া দেখে কাৰণে অকণমান লগাওঁ আৰু লিপষ্টিক যে উঠটো কোলা পৰি থাকে বুলি লগাওঁ আকৌ। এইজনী একো নেজানে মানে, এইজনী যে একো নেজানে। আমি যে খানা খাবলৈ যাওঁ আৰু এতিয়া। বেলেগ যে বনাইছা নি আকৌ, নবনাবি আকৌ দেই। পাছত যে আকৌ দেখিছে নহয় মনোজ ভাইয়ে যে এনেকৈ পাছত আকৌ আৰু জেললৈ যাব লাগিব আৰু থানালৈ যাব লাগিব। মানুহবিলাকে সুস্থ মগজেটো কেতিয়াও নকয়ে, চিন্তা কৰিতো নকয়ে। ভাল কথাটো কওঁতো বেয়া হ'ব, সেইকাৰণে আমাক থানালৈ নপঠিয়াবা দেই, ভয় লাগে দেই। বলক নবনাব। কি মানে পপীয়া মানুহ ষ্টাইলৰ কথা কোৱা মানে কৈছা নি? না নাই কোৱা। মই যে পপীয়া মানুহৰ ভিডিঅ' চাই ভাল পাওঁ, মানে তামাম ভাল পাওঁ। আমি যে এনেকুৱা গাঁৱলীয়া পৰিৱেশবোৰে ভিডিঅ' দেখাই থাকিম আৰু, বেয়া নাপাবা। আমাৰ ঘৰবোৰ এনেকুৱাই আৰু ভগা চিগা। আমি এনেকুৱা ঘৰবোৰতে থাকোঁ আৰু। এজনীয়ে হেনো খানা খাবলৈ এইয়া কাঁহী লৈ আহিছে। ঘৰৰ পৰা বস্তু যোগাৰ কৰি লৈ গ'লে ভাল আৰু। টিফিনো লৈ আহিছে। মাংস মানে এবাৰতে আনিব তাই। খাবহে খাব আৰু এবাৰ। কান্দা মানুহজনীয়ে যে পুৰা খাব পোৱালিকেইটাৰ লগত। আমাৰ নাচিবলৈ ৰেডি
পোৱালিবোৰ এইবোৰ হয় নাই আমি হেৰি যে বোৱাৰী জেং বিহু যে মাকবোৰ খানা খোৱাৰ কাৰণে পোৱালিবোৰতো আনিবই লাগিব ন সেইকাৰণে আৰু এয়া মুখ্য অতিথি হিচাপত চোৱা আকৌ এইবিলাক মুখ্য অতিথি দেখাই দিয়া আকৌ জলকীয়া ভাজি সাজ আমি আহোম মানুহ যে ন দেহু হাতী চিকা নিগনি ফৰিং ফৰিং এজনী জীয়া 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 খোৱা 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 অ' মাই গড তুমি মহান গাখীৰ খোৱা নিচিনা খালা এইজনী ডাঙৰ জীয়া এইজনী হাতী জলহস্তি এজনী চিট পখিলি কি বুলি ক'ম বাৰু অঁ বিহুৰ জ্যেষ্ঠ দুগৰাকী মোলৈ নাই বোলে মোলৈ এয়া আমাৰ জলযোগৰ ব্যৱস্থা হৈছে বৰ্তমান জলযোগৰ ব্যৱস্থা কিনো আৰু হালধীয়া ৰহি সাজ আৰু পচলাৰ লগত মাংস এনেকৈ জলকীয়া দি ভজা আন্ধাৰো হৈ গ'ল গাইছ আমাৰ খানা শেষ হৈছে আৰু নাচনীসকলে নাচি আছে নাচি থাকক মই ঘৰলৈ যাওঁ ইয়াৰ পৰা বহুত দূৰ হয় মোৰ ঘৰ সেইকাৰণে ঘৰলৈ যাওঁ নাচনীসকলে নাচি থাকক আকৌ বেলেগ এটা ভিডিঅ' লগ পাম